নমস্কাৰ, মই পূজা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছেই মই ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। মানে আজি মই হঠাৎ মোৰ মা ঘৰত যাব লগা হ'ল, কাৰণ মোৰ মা ঘৰত আজি আছে সত্যনাৰায়ণ পূজা। মানে কালি পতা কথা আছিলে, কালি ৰাসো আছে। মই ভাবিছোঁ ৰাস চাবও যাম আৰু সত্যনাৰায়ণ পূজাটো থাকিম, কিন্তু আজি আগদিনাখন পাতিব লগা হ'ল, কাৰণ কালিলৈ বোলে চন্দ্ৰগ্ৰহণ লাগিব। সেইকাৰণে বামুণে ক'লে কি আগদিনাখনেই পাতিব লাগিব। সেইকাৰণে মাহঁতে মোক ফোন কৰিলে। মায়ে ফোন কৰি কৈছে কি তুমি আজিয়া গুচি আহা। সেইকাৰণে মই যাব লগা হ'ল। আৰু সত্যনাৰায়ণ পূজা বহুতৰ ঘৰত পাতে, বহুতৰ ঘৰত নাপাতে, আৰু চবৰে নিয়ম একেও হ'ব পাৰে, কিছুমানৰ নিয়ম বেলেগো হ'ব পাৰে ন, মইতো নাজানো। কিন্তু মই দেখাব বিচাৰিছোঁ আপোনালোকে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা কেনেকৈ পাতে মই দেখাব বিচাৰিছোঁ। ব'লকচোন যাওঁ হেনচোৱা, নগাঁও হেনচোৱা ময়ো যাওঁ। আপোনালোকেও আমাৰ ঘৰত মানে দিঠকত নহ'লেতো কেমেৰাত চাব পাৰিব ন, আমাৰ ঘৰখন বা আমাৰ সত্যনাৰায়ণ পূজা কেনেকৈ পাতিছে। বোলো, মোৰ ছোৱালী শুই আছিলে, এতিয়া শুৱাৰ পৰা উঠিছে। যিহেতু ঠাণ্ডা দিনতো গম পায়, ল'ৰা ছোৱালী কাপোৰ বহুত দিব লাগে। একদম তিনিটা বেডিং লৈ গৈছোঁ, আৰু মোৰ ছোৱালীজনী সেয়া শুৱাৰ পৰা উঠিছে, সেয়াই আছে, গম পাইছে। ভিডিঅ' এটা বনাবও নোৱাৰোঁ, তেনেকৈ বনাইছোঁ আৰু হা। এয়া মই মাৰ ঘৰত গৈ আছোঁ, নগাঁও টাউন। মোৰ হাজবেণ্ডে পূৰা বাইক চলাই গৈ আছে। ঘৰ আহি পাইছোঁ, মামুনি পূৰা মন্ত্ৰ মাতি আছে। আধাৰ পৰা পালোহি, সম্পূৰ্ণকৈ নাপালোঁ, ফাৰ্ষ্টৰ পৰা নাপালোঁ। সেই মাজতে সেইকাৰণে কৰিব লগা হ'ল ভিডিঅ'টো। পিছৰখিনিকে চাওঁ আহকচোন। মিষ্টান্ন মধুপুৰ কালি দান কৰা হৈছে। এই মিঠাই ভাগ দিয়া নাই দেই। মিঠাইখিনি দি দে। জুইকণ পুৰে কাঠখিনি কাঠি গৈছে। যি পুৰে যি থাকে আৰু সেইকাৰণে কুই পাতিকে কৰিব লাগে। এইখিনি আছিলে মোৰ ভিডিঅ'। আজি ইমানতে সামৰণি মাৰিলোঁ। বাই, গুড নাইট।